বহুত বঙলাত পৰিণত হৈছে শিক্ষানগৰী পাঠশালাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান। শিক্ষাৰ্থীৰ পৰিৱৰ্তে সাপ বেং আদিৰ বিশ্ৰামস্থলীত পৰিণত হৈছে শ্ৰেণীকোঠাসমূহ। কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল ৰাজ্য চৰকাৰে বিগত 3 বৰ্ষৰ পূৰ্বে। উক্ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো বিগত 2016 বৰ্ষৰ 1 মাৰ্চত কংগ্ৰেছ চৰকাৰৰ আমোলত জনস্বাস্থ্য কাৰিকৰী আৰু সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী শুকুৰ আলী আহমেদে শুভ উদ্বোধন কৰিছিল। কিন্তু বৰ্তমানৰ ঔদ্যোগিক আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব উক্ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ প্ৰতি সেয়া লক্ষণীয় হ'ব। 2016 চনৰ 1 মাৰ্চতেই সেই সময়ৰ জনস্বাস্থ্য কাৰিকৰী সংখ্যালঘু কল্যাণ আৰু উন্নয়ন পৰিষদৰ মন্ত্ৰী শুকুৰ আলী দেৱে এই আইটিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল আৰু তেতিয়াৰ পৰা আজি 3টা বছৰ ধৰি এই ধৰণেই এনেকুৱাকৈ কৰি আছে, য'ত নেকি বৰ্তমান এই আইটিখন ভোটবাংলাত পৰিণত হৈছে। কাৰণ ঔদ্যোগিক প্ৰশিক্ষণ লোৱাৰ কাৰণে ইয়াত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে এটা সময়ত আশা কৰিছিল যে ইয়াৰ জৰিয়তে হয়তো কেইবাজনো ষ্টুডেণ্টে হয়তো এই অঞ্চলৰ পৰা কাৰিকৰী দিশত ইয়াত প্ৰশিক্ষণ পাব আৰু আমাৰ যিহেতু এই অঞ্চলটো শৈক্ষিক দিশত এক বিশেষ অঞ্চল, গতিকে ইয়াত এইখনেই প্ৰথম কাৰিকৰী প্ৰতিষ্ঠান আছিল। কিন্তু বৰ্তমানলৈকে এইখন কাৰ্যত পৰিণত নহ'ল। আজিলৈকে ইয়াত কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ পাঠদান বা ছাত্ৰ ছাত্ৰীয়ে শিক্ষাদান কৰিব পৰা কোনো সুযোগ নাপালে। ইয়াত ৰখীয়া কেইজন আছে আৰু ইয়াত কোনো ধৰণে কাম হোৱা নাই। আপোনালোকে দেখিছে এইটো গোটেই কেইবা কোটি টকা খৰচ কৰা এই আইটিখন বৰ্তমানো ইয়াত ভোটবাংলাত পৰিণত হৈছে। আমি আশা ৰাখিছোঁ এই বৰ্ষৰ পৰাই অৰ্থাৎ পাঠ্যক্ৰম পূৰ্ণ পৰ্যায়ত আৰম্ভ হওক আৰু আমাৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালকে ধৰি শিক্ষামন্ত্ৰী ভট্টাচাৰ্যক আমি আনুষ্ঠানিকভাৱে আমি অনুৰোধ জনাইছোঁ যাতে এইখন যাতে এই বৰ্ষৰ পৰা যাতে পূৰ্ণ পৰ্যায়ত যাতে আৰম্ভ হয়। নহ'লে আমাৰ যি কোটি কোটি টকা খৰচ কৰি এই ধৰণৰ যিটো প্ৰতিষ্ঠান আৰম্ভ কৰিছে, ই কোনো ধৰণে ইয়াত বজালীৰ শৈক্ষিক দিশত বা এই অঞ্চলটোৰ শৈক্ষিক দিশত কোনো কাম নিদিব। কাৰণ গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি পেলালেও বৰ্তমানো ই কাৰ্যত পৰিণত হোৱা নাই।